আজি 9 আগষ্ট আর আজির দিনটো হল বিশ্ব খিলঞ্জীয়া দিবস। আমি এইটো কৈছো বিশ্ব আদিবাসী দিবস, ইন্টারন্যাশনাল ডে অফ ইন্ডিজিনিয়াস পিপল। আর আজির দিনটো 9 আগস্টর দিনটো রাষ্ট্রসংঘই এই দিনটো স্বীকৃতি দিছে। আর তার বাবে আমি গোটাই অসমত সদৌ অসম আদিবাসী ছাত্র সন্থা লগতে অন্যান্য যিবিলাক আদিবাসী সংগঠন আছে তেখেতসকলে উদযাপন কৰিছে। আৰু কোকৰাঝাৰ জিলা সমিতি আছাই আজি কোকৰাঝাৰ মাজমজিয়াত কোকৰাঝাৰ টাউনত আমি উদযাপন কৰিব লৈছোঁ। লগতে এই দিনটো গোটাই ভাৰতত আৰু গোটাই পৃথিৱীত এইখন দিৱস উদযাপন কৰা হৈ আছে। আমি ক'ব খুজিছোঁ এই দিনত বিশেষকৈ কোকৰাঝাৰ মিডিয়াৰ জৰিয়তে যে আদিবাসীসকলে প্ৰকৃতৰ লগত থাকি ভাল পায়। আৰু ৱৰ্ল্ড ইণ্ডিজিনিয়াছ ডেৰ আজিৰ উদ্দেশ্যটোৱেই হ'ল যে যিসকল খিলঞ্জীয়া জনগোষ্ঠী আছে তেখেতসকলে যে প্ৰকৃতিক সন্মান জনাই নিজা যিবিলাক কালচাৰ আছে, ভাষা আছে, আইডিঅলজি আছে, ফিলচফি আছে, নিজৰ যিখিনি জীয়াই থকা ব্যৱস্থা তাৰ মাজতে এই আধুনিক যুগত কেনেকুৱা আগুৱাই যাব পাৰে সেই সন্মান জনাই এই ট্ৰাইবেলসকল, এই খিলঞ্জীয়াসকল, আদিবাসীসকলক আজিৰ দিনটো বিশেষভাৱে নিৰ্দেশনা দিয়ে। কিন্তু আজি দেখিবলৈ পাইছোঁ যে আধুনিক উন্নতিৰ নামত গোটাই ভাৰতত বা গোটাই পৃথিৱীত বন অঞ্চল ধ্বংস হৈছে, পানী মানে শুকাই গৈছে, গোলকীকৰণ হৈছে। মানে এই আধুনিক মানে উন্নতিৰ নামত মানে গোটেই পৃথিৱীত আজি হাহাকাৰ লাগিছে। আৰু তাৰ বাবে আমি আদিবাসীসকলে প্ৰকৃতিক সন্মান জনাই আমি নিজৰ সভ্যতাটো আগুৱাই যাব বিচাৰিছোঁ, নিজৰ চিভিলাইজেশ্যনটো আগুৱাই যাব বিচাৰিছোঁ। আৰু তাৰ বাবে আপোনালোকে চাব যে আদিবাসীসকলে জংঘল অঞ্চলত থাকি ভাল পায়, নদীৰ কাষত থাকি ভাল পায়। আৰু তাৰ বাবে আমি জংঘলৰ মহিমা গাওঁ, পানীৰ মহিমা গাওঁ আৰু প্ৰকৃতিৰ লগত জীয়াই থাকিব বিচাৰিছোঁ। কিন্তু আমি যে এই যে প্ৰকৃতিৰ লগত জীয়াই থকাটো হয়তো কিছুমানে এইটো আমাক পিছপৰা শ্ৰেণী বুলি কয়, কিন্তু আমি পিছপৰা শ্ৰেণী নহয়। আমি জানো যে প্ৰকৃতি নাথাকিলে কোনো জীৱ জন্তু নাথাকে, কোনো মানৱ সভ্যতা নাথাকে। আৰু তাৰ বাবে গোটেই ইউএনও এই কথাটো বুজি পাই পেলাই আজি এই দিনটো 9 আগষ্টৰ দিনটো বিশ্ব আদিবাসী দিৱস বা বিশ্ব খিলঞ্জীয়া দিৱস বা বিশ্ব ট্ৰাইবেল ডে হিচাপে ঘোষণা কৰিছে। কিন্তু অসমত আমাৰ যিবিলাক মূল দাবী আছে আজিৰ দিনটোত আমি কোকৰাঝাৰ প্ৰেছ মিডিয়াৰ জৰিয়তে, প্ৰেছ ক্লাবৰ জৰিয়তে আমি ক'ব খুজিছোঁ যে আজিৰ দিনটোত আমি ক্ষোভেৰে আৰু দুখেৰে ক'ব খুজিছোঁ যে অসমত আদিবাসীসকলক ট্ৰাইবেল বুলি গণ্য কৰা হোৱা নাই, তেখেতসকলক স্বীকৃতি দিয়া নাই, আমাক জনজাতিকৰণ কৰা নাই। গতিকে আমাৰ মেমৰেণ্ডামৰ জৰিয়তে আমি ক'ব খুজিছোঁ যে আমাক জনজাতিকৰণ দিব লাগে, আদিবাসীসকলক বন অঞ্চলত আৰু চাহ বাগান অঞ্চলত মাটিৰ অধিকাৰ দিব লাগে। চাহ বাগানত আজিৰ তাৰিখত 250 টকা, তাৰ পৰিৱৰ্তে 551 টকা দিব লাগে। আৰু আজিৰ দিনটোত আমাৰ লগত আছে সদৌ অসম আদিবাসী মহিলা সমিতি বা চেঙেল অভিযান আৰু সৰু সাহিত্য সভা। চেঙেল অভিযানৰ মূল দাবী যে গোটাই ভাৰতত প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকৃতিক নেচাৰক সন্মান জনাই সাৰনাথ ধৰ্ম কোড, আদিবাসীসকলৰ প্ৰকৃতি ধৰ্ম সাৰনাথ ধৰ্ম, এই সাৰনাথ ধৰ্মটো তেখেতসকলে দাবী জনাইছে আপোনালোকৰ জৰিয়তে যে সাৰনাথ ধৰ্মটো স্বীকৃতি দিব লাগে, ভাৰতত ধৰ্ম কোড হিচাপে ঘোষণা কৰিব লাগে। আৰু য'ত ট্ৰাইবেলসকল আছে বিশেষকৈ সান্তাল, উৰাম, মুণ্ডা, খাৰিয়া তেখেতসকলৰ লেংগুৱেজ, সান্তাল লেংগুৱেজক যি জেগাত তেখেতসকলে মেজৰিটি আছে তাতে প্ৰথম ভাষা আৰু অসমত দ্বিতীয় ভাষা হিচাপে ঘোষণা কৰিব লাগে। আৰু লাষ্ট ডিমাণ্ডটো হ'ল যে অসম চৰকাৰে শিক্ষিত যুৱক যুৱতীৰ কাৰণে একো কৰা নাই। তাৰ বাবে যিসকল এডুকেটেড ল'ৰা ছোৱালী আছে আদিবাসীসকল, তেখেতসকলৰ বাবে ছেপাৰেটকৈ টেট পাতিব লাগে আৰু তেখেতসকলৰ নিয়োগৰ ব্যৱস্থাটো কৰিব লাগে। আমি আশা ৰাখিছোঁ প্ৰেছ বন্ধুসকল আপোনালোকে সবল স্থিতি গ্ৰহণ কৰি আপোনালোকৰ যি মিডিয়া চেনেল আছে তাতে আপোনালোকে সবলভাৱে উপস্থাপন কৰিব। ধন্যবাদ। জয় আদিবাসী, জয় বিশ্ব আদিবাসী খিলঞ্জীয়া দিৱস।